আচলতে আমি কেইদিনমানৰ আগত আমাৰ যিটো অসম বিজ্ঞান সমিতিৰ গুৰেশ্বৰৰ শাখা তাৰ পৰা আমাৰ লাগে যোগাযোগ কৰিলে যে ইয়াতে এটা মানে অলপ গৰম ইলেক্ট্ৰিক পোষ্ট এটাৰ গুৰিত গৰম পানী ওলাই আছে আৰু সেই সূত্ৰে আমাৰ অসম বিজ্ঞান সমিতিৰ সভাপতিয়ে মোক কৰিলে যে এবাৰ আপুনি গৈ পেলাই এইটো চাই আহক। গতিকে সেই হিচাপে আমি আহিছোঁ আজি চাবলৈ। ইতিমধ্যে আচলতে ইয়াতে এটা ইলেক্ট্ৰিক পোষ্ট আছিল, পোষ্টটো উঠাই দিয়াৰ সময়ত ইয়াৰ যিটো চ'ৰ্চ আছিল বুলি কৈছে গৰম পানী ওলাই থকা, সেই চ'ৰ্চটো আচলতে ডিষ্টাৰ্ব হৈ গ'ল। আমি মানে একজেক্টলি কোনটো সেইটো আমি ধৰিব পৰা হোৱা নাই এতিয়া, কিন্তু আমি দেখিছোঁ যে ইয়াৰ এইটো পানীৰে ভৰ্তি হৈ আছিলে। তাৰপিছতে পানী যেতিয়া সিঁচি দিলে, পানী সিঁচি দিয়াৰ পিছত আমি দেখিছোঁ যে পথাৰৰ ফালৰ পৰা যিখিনি পানী আহিছে তাতকৈ এই দুটা উৎসত মানে তাৰ পৰা যিটো আমাৰ মাটিৰ পৰা পানী ওলাই গৈ আছে গাঁতটোলৈ, দুটাত আমি অলপমান গৰম প্ৰায় 1.5 ডিগ্ৰীমান আমি টেম্পাৰেচাৰ ডিফাৰেঞ্চ এটা আমি দেখা পাইছোঁ। গতিকে আমি এতিয়া চেম্পুল লৈছোঁ, এটা পথাৰৰ পানীৰ চেম্পুল লৈছোঁ আৰু সেই যিটো চ'ৰ্চ বুলি আমি অলপ গৰম পানী যেন পাইছোঁ তাৰো আমি পানী লৈছোঁ। আমি পানী দুটাৰ যদি কেমিকেল কম্প'জিশ্যনটো চাওঁ তেতিয়াহ'লে যদি কিবা মেজৰ ডিফাৰেঞ্চ আছে তেতিয়াহ'লে আমি এইটো গম পাম। আৰু আমি যদি চাওঁ পানীৰ গোন্ধটো যদি চাওঁ কিন্তু দুইটাৰ মাজত বৰ বিশেষ ডিফাৰেঞ্চ পোৱা নাই। মাটিৰো তেনেকৈ দুইটা চ'ৰ্চ গৰম পানীৰ নিচিনা অলপ ওলাই আছে তাৰ আৰু বাকীখিনিৰো মাটিৰ যিটো স্মেল সেইটো তেনেকুৱা ধৰণৰ একো ডিফাৰেঞ্চ দেখা নাই বা টেক্সচাৰ বা তাৰ কালাৰ যিটো মাটিৰ সেইবিলাকো আমি আচলতে বেলেগ একো দেখা নাই। গতিকে আমি এটা অনুমান আমি এনেকুৱা ধৰণে ভাবিছোঁ যে যিহেতু আমি ইয়াতে অটো ফ্ল' কণ্ডিশ্যন এটা আছে পানীৰ, যিটো আমাৰ বাইহাটা চাৰিআলি কৰৰাৰ ওচৰত বহুত ধৰণে আছে। গতিকে সেই তেনেকুৱা ধৰণৰ লেয়াৰবিলাক আচলতে একুইফাৰ যিবিলাক কওঁ আমি পানীৰ লেয়াৰবিলাক, সেইবিলাক আচলতে বহুত দূৰলৈকে বিস্তৃত হৈ আছে, বেলেগ বেলেগ জেগাত আছে এই অঞ্চলটোত। গতিকে এতিয়া এনেকুৱাও হ'ব পাৰে যে ইয়াতে তেনেকুৱা এটা কোনোবা এটা লেয়াৰৰ পৰা পানী তলৰ পৰা ওপৰলৈ ওলাই আহি আছে। আৰু সাধাৰণতে আমি জানো ভূমণ্ডলৰ তললৈ যদি আমি যাওঁ তেতিয়াহ'লে উষ্ণতাটো বাঢ়ি গৈ থাকে, মানে তাপ তলৰ ফালে আমি যদি গাঁত এটা খান্দি দিওঁ তেতিয়াহ'লে তলৰ ফালে আমি গৰম অনুভৱ কৰোঁ। সেইটো কাৰণে আমি যদি ঠাণ্ডাকালি যদি চাওঁ কুঁৱাৰ পানীৰে যদি আমি গা ধুওঁ তেতিয়া কুঁৱাৰ পানীটো গৰম পানী তলৰ পৰা। গতিকে এতিয়া আমাৰ টেম্পাৰেচাৰ ডিফাৰেঞ্চ খুব বেছি পোৱা নাই, হয়তো এই পানীখিনি কোনোবা এটা তেনেকুৱা মানে একুইফাৰৰ পৰা ইয়াত ওলাই আছে অটো ফ্ল' নিচিনা, কিন্তু প্ৰেছাৰটো খুব বেছি নহয় কাৰণে সি ছাৰ্ফেচলৈকে ওলাই আহিব পৰা নাই, অলপমান মানে গ্ৰাউণ্ড লেভেললৈকে ওলাই আহিছে কিন্তু তাত বহুত ওপৰলৈ ওলাই অহা নাই। আৰু সেইটো কাৰণে হয়তো আমি দেখিছোঁ। আৰু এটা শব্দ হৈ থকা বুলি কৈছে, পানীটো আচলতে হয়তো ফ্ল'টো মানে কণ্টিনিউৱাছ ফ্ল' নহয়, ফ্ল' হৈ আছে ক'ৰবাত এনেকুৱা আহোঁতে অলপ মানে টাৰ্বুলেঞ্চ তাত অহা নিচিনা হৈছে মাজে মাজে, আৰু সেইটো কাৰণে তাতে অলপমান আমি শব্দ শুনা পাইছোঁ। আৰু যিটো কোৱা যায় যে গধূলি সময়ত আমি মানে ভাৱ দেখা পাওঁ, সেইটো আচলতে অকণমান টেম্পাৰেচাৰ ডিফাৰেঞ্চতে আমি সেইটো আচলতে দেখা পাওঁ আচলতে। মানে তাৰ ছাৰাউণ্ডিঙৰ টেম্পাৰেচাৰতকৈ ইয়াৰ টেম্পাৰেচাৰটো অলপমান যিবিলাক পানী আছে মানে তাতকৈ সেই জেগাটোৰ পৰা ওলাই অহা পানীখিনি মানে অকণমান গৰম, সেইখিনিৰ কাৰণেই আচলতে তাত আমি ভাৱ হোৱাটো আমি দেখা পাওঁ। এতিয়া কোনোবা কৈছে যে এইটো 60 ডিগ্ৰীমানলৈকে আছিল বুলি, কিন্তু আজি আমি সেইটো পোৱা নাই। গতিকে আৰু অলপমান বন্ধ হৈছে নেকি? এইটো চাইডে গাড়াটো এইটো চাইডে পাইছা কোনাত কোনাত থাকিব নোৱাৰে নহয়। মই এইটোৱে কথা তাৰমানে সমস্যাটো হৈছে সেইখিনিতে তাৰমানে এতিয়া ধৰক অনুমানৰ কিছু কথা কোৱাটো আচলতে উচিত নহ'ব। সেইকাৰণে আমি পানীৰ চেম্পুলকেইটা লৈছোঁ, যিহেতু আপোনালোকে যিটো কৈছে যদি ছালফাৰ যদি থাকে তেতিয়াহ'লে ছালফাৰৰ গোন্ধটো আহিব পাৰে, বা ধৰক আপোনাৰ কিবা ডিকম্প'জ মেটেৰিয়েল যদি থাকে মানে পচি যোৱা। এতিয়া কি হয় সাধাৰণতে পিটনিবিলাকত যিটো হয় পিটবিলাক মানে কি গছ বা এনেকুৱা ঘাঁহ বন মৰি পেলাই যে পিটনি হয়, সেই পিটনি পানীটোত আপোনাৰ স্মেল পায় সেইটোত। গতিকে তেনেকুৱা ধৰণৰ যদি কিবা চ'ৰ্চৰ পৰা অহাৰ কাৰণে যদি গোন্ধটো আহিছিলে সেইটো নাজানো, কিন্তু আজি আমি চাওঁতে তেনেকুৱা ধৰণৰটো আপোনালোকে দেখাই পাইছে, আমি একো তেনেকুৱা গোন্ধ পোৱা নাই।
আৰু টেম্পাৰেচাৰ ডিফাৰেঞ্চো আমি মানে 1.5 ডিগ্ৰী মানে আমি টেম্পাৰেচাৰ ডিফাৰেঞ্চ পাইছোঁ। ছাৰ মানুহখিনি এটা আশংকাত ভুগি আছে এই এলেকাৰ মানুহখিনি যে নাই তেনেকুৱা ধৰণৰ একো কথা নাই। এইটো খুব বেছি হ'লে মই যিটো কৈছোঁ সেইটো হ'ব পাৰে অটো ফ্ল' হ'লে সাধাৰণতে কি হয় যদি মানে একুইফাৰটো যদি ডিপ মানে তলৰ পৰা যদি একুইফাৰটো ওলাই আহে নহয় পানীৰ যিটো মানে চ'ৰ্চ সেইটো যদি তলৰ পৰা যদি ওলাই আহে মানে কি হয় একুইফাৰটো বুজি পাইছে মানে পানী থাকিবৰ কাৰণে সৰু সৰু বালিৰ লেয়াৰ থাকে, লেয়াৰবিলাকত পানী সোমাই থাকে। সেই লেয়াৰবিলাকৰ কেতিয়াবা আমাৰ ইয়াতে যদি এটাৰ ফালে যদি আমি যদি আছোঁ সেইবিলাক মানে এইটো কনকেভ বুলি পেলাই কওঁ আমি অলপমান এনেকুৱা ধৰণৰ হয়। ওপৰৰ পৰা যদি পানী আহি যায় তেতিয়াহ'লে এই পানী আহোঁতে এইটো নামনিৰ ফালে মানে প্ৰেছাৰটো হৈ পেলাই পানী মুখেদি ওলাই আহে। গতিকে মোৰ যদি প্ৰেছাৰটো যদি ইমান চাফিচিয়েণ্ট নহয় যে ওলাই আহিব পাৰে তেতিয়াহ'লে তাৰ ভিতৰতে সি থাকি যাব। ইয়াতে আমি যে দেখিছে এইটো গ্ৰাউণ্ড লেভেলতকৈ অলপমান তলত আছে তাৰমানে হয়তো প্ৰেছাৰটো এনেকুৱা আছে জাষ্ট মানে সেইপিনে অলপ পানী উলিয়াই দিব পৰা হৈছে আৰু সেইটো কাৰণে অলপমান টাৰ্বুলেঞ্চ হৈ পেলাই অলপ শব্দও হৈছে। আৰু সেইটো সময়ত হয়তো ইনিচিয়েল সময়ত এনেকুৱাও হ'ব পাৰে যে ধৰক ওচৰত ক'ৰবাত বোকা মাটি বা এনেকুৱা মাজেদি সি পানীটো এতিয়া ওলাই আহিছে ক'ৰবাত আগতে হয়তো ব্লক হৈ আছিলে এতিয়া হয়তো ক'ৰবাত খোল খাই গৈছে। তো যিটো কাৰণে ইনিচিয়েলি আপোনালোকে যিটো কৈছে অলপমান গুণ কিবা অলপ পাইছোঁ বুলি পেলাই আজিতো আমি একো পোৱা নাই। আৰু মই চইলটো চাইছোঁ যিখিনি আছে এইটোতো পূৰা লুম হয় লুমি চইল মানে বালিচহীয়া মাটি আৰু ইয়াতে কোনো অৰ্গেনিক মেটাৰো দেখা নাই বা পিটনি যেনেকৈ ক'লা পিট বা সেনেকুৱা ধৰণৰ আমি একো তাত মানে পোৱা নাই একদম চাফা মানে হেৰি পাইছোঁ এইটো বালিচহীয়া মাটি। সেইকাৰণে মানে সেইটো ক'বৰ কাৰণেও এতিয়া অলপ অসুবিধা আছিলে কিন্তু মই ভাবিছোঁ এতিয়া আশংকা মানে কওঁ কি এতিয়া ডেফিনেটলি ইয়াৰ পৰা কোনো আশংকা কৰাৰ কোনো ইয়ে নাই। যেতিয়া আপোনালোকে প্ৰথম মানে এইটো আমাৰ সভাপতি ডাঙৰীয়াক কৈছিলে তেতিয়া তেখেতে মোক ক'লে মই ভাবিছিলোঁ যে যিহেতু ইলেক্ট্ৰিক পোষ্ট আছে হয়তো শ্বৰ্ট চাৰ্কিট হৈ পেলাই তেনেকুৱা ধৰণৰ হয় কিন্তু আহি দেখিছোঁ যে ইলেক্ট্ৰিক পোষ্ট যিটো আছে এইটো মানে আচলতে মানে হাই টেনশ্যন লাইন নহয় এটা আৰু 2 নম্বৰ কথাটো হ'ল কি সেইটো মানে ৱায়াৰবিলাক মানে আচলতে ইনচুলেটেড ৱায়াৰ তাৰ পৰা ইতিমধ্যে ইয়াতে সেইটো হোৱাটো না কৰিব পাৰোঁ যে সেইটো সম্ভৱ নহয়েই। গতিকে অপশ্যনটো মানে এতিয়ালৈকে আমি যিটো দেখিছোঁ সেইটো তেনেকুৱা ধৰণেই দেখা পাইছোঁ যে সেইটো হয়তো এতিয়া তলৰ পৰা একুইফাৰ দি অহা পানী ওপৰত অলপ ওলাই আহিছে।